Hello guys, this is Rohit Count and this is Tanushree Count. So guys, আজি এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে এইটো আমাৰ নতুন চেনেল হয় ঠিক আছে তো চেনেলটো আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰিব ভিডিঅ'কেইটা ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তো আজি এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক এইটোৱে জনাব বিচাৰিছিলোঁ বেছি আৰু বিশেষ একো নাই তো সেইটোৰ কাৰণে আপোনালোকক যদি ভাল লাগে ভিডিঅ'বিলাক তো প্লিজ মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে প্লিজ লাইক কৰিব কমেণ্ট কৰিব ভিডিঅ'বিলাক যিমান পাৰে বন্ধু বান্ধৱীৰ লগৰ সৈতে মানে শ্বেয়াৰ কৰিব তুমি কিবা ক'বা নেকি ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব নোকোৱা নকয় বোলে তো প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব হয়নে লাইক কৰিব হয়নে আৰু নতুন যদি আছে আমাৰ চেনেলত তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিব হয়নে তো আমি ডেইলি ব্লগ বনাব নোৱাৰিলেও মানে আমি এদিন দুদিন এৰি হ'লেও ব্লগ ভিডিঅ' দি থাকিম আমাৰ লাইফষ্টাইল ভিডিঅ' দি থাকিম তো আপোনালোকে প্লিজ ভিডিঅ'বিলাক লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আমাৰ চেনেলটো আগবাঢ়ি যায় কাৰণ আগতো মই বহুতবাৰ চেষ্টা কৰিছোঁ ইউটিউব চেনেল বনাই পিনে কিন্তু কি হৈছে কেতিয়াবা প্ৰব্লেম হৈ যায় মোবাইলৰ কেতিয়াবা হৈ যায় চিম ৰিজেক্ট মানে আমিও দুখীয়া মানুহ ন সেইটো কাৰণে মানে পইচা চিমত ভৰাব নোৱাৰোঁ চিমটো এনেকৈ 3-4 মাহমান থাকি যায় আৰু চিমবোৰ মানে ৰিজেক্ট হৈ যায় ঠিক তেনেকুৱাই মানে আৰু চেনেলবোৰ মানে পিছত হেৰি নাপাওঁ আমি আৰু পাছপৰ্ট দি থাকে মানে জিমেইলৰ গোটেইখিনি পাহৰি যাওঁ তো এনেকুৱা কৰি মানে এটা চেনেল আছিলে মোৰ ব্লগ চেনেল তো সেই ব্লগ চেনেলত মানে মোৰ সঁচা কথা কৈ দিছোঁ মোক এজনী ছোৱালী মানে ব্লেকমেইল কৰিছিলে তো সেই ব্লেকমেইল ভিডিঅ'টো মই তাত দিছিলোঁ তো সেইটো কাৰণে মানে হেৰি কি বুলি কয় যে ইউটিউব কোম্পানীয়ে মোৰ চেনেলটো মানে হেৰি কৰি দিলে মানে কি বুলি কয় ডিলিট কৰি দিলে তো আপোনালোকক মই কৈছোঁ যদি আপোনালোকৰ যদি ইউটিউব চেনেল আছে তেতিয়াহ'লে প্লিজ মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে মানে যদি ভিডিঅ' ক্ৰিয়েট কৰে তেনেহ'লে যোনটো মানে ইউটিউবৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে সেইটো ভালদৰে পঢ়ি ল'ব ভালদৰে চাই ল'ব তাহাঁতৰ কি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে যদি সেইবিলাক যদি আপুনি ফ'ল' কৰি যদি ভিডিঅ' বনায় তেতিয়াহ'লে ধুনীয়াকৈ আপোনাৰ চেনেলটো চলি থাকিব আৰু যদি তাহাঁতক যদি ফ'ল' নকৰে তেতিয়াহ'লে আপোনাৰ মনিটাইজেশ্যন যেতিয়া হয় সেইটো সময়তো প্ৰব্লেম আহিব পাৰে তো সেইটোৱে কথা বেছি দীঘল নকৰোঁ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এটা কথা মই আপোনালোকক জনাই থৈ দিছোঁ যদি আপোনালোকক ইউটিউবৰ বিষয়ে যদি আৰু কিবা জানিবলৈ আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব ধন্যবাদ জয় অসম জয় জুবিন দা